তো এইটো ইয়াতে ওলাইছে মাছ এইটো কি মাছ জানো টকটাখনত আছিলে কেঁচুৱা লৈ পেলাই পাৰ হোৱাৰ আগত মানে তামোল পাণ পেলাব লাগে সেইকাৰণে পেলাইছে তামোল পাণ নদীত দিছে হেল্ল' ইনফিনিটি আৰ্মি ৱেলকাম টু মাই ভইচ আছামিজ ব্লগ আপোনালোকেতো জানে মোৰ এনেই অৰিজিনেল ঘৰ লখিমপুৰত আৰু মই থাকোঁ মাজুলীত বৰ্তমান মই লখিমপুৰলৈ যাম কিবা কাম এটা আছে কামৰ কাৰণে যাম তাৰপিছত মই কাইলৈ বা পৰহিলৈ আহিম এতিয়া আমি ওলাই মেলি ৰেডি হৈ আছোঁ তাৰপিছত ছোৱালী উলিয়াৰ পাছত যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি বাটত যি পাওঁ চব আপোনালোকক দেখুৱাই যাম চুনু মুনু শুই আছে তাৰপিছত তাই উঠাই পেলাই আকৌ কাপোৰ চাপোৰ পিন্ধাব লাগিব আৰু এইফালে ৰেডি হৈ আছে ওলাই আছে এয়া সাজি কাচি মাকে লক্ষ্য কৰি আছে তাকে কি কৰিছে উঠিলে গাইছ এয়া চুনু যাম হাই কৰি দিয়া হাই কৰি দিয়া বৌ ঘৰলৈ যাম এতিয়া বৌ ঘৰলৈ যাম এয়া চোৱা মা ৰেডি হ'ল চোৱা মা হৈ গ'ল উঠা এতিয়া তুমি ওলাব লাগিব ধুনুকৈ নাকান্দে গা ধুৱাই আছে মই চুনুকণ ৰেডি হৈ গ'ল ধুনু হৈ গ'ল ভালনে গাইছ গাড়ীত উঠিলোঁ চুনুৰ কাৰণে গাড়ীত উঠিছে এইফালে বহি আছে এইটোৱে হৈছে বাঁহগৰা ঘাট পাই গ'লোহি ক'ত পালোহি আমি আহিছোঁ দেই তো ইয়াত চিটত বহুৱাই দিলোঁ জেকেট ৰাখি থৈ দিছে পূৰা ধুনীয়াকৈ লাইফ জেকেট তো এয়া কেঁচুৱা লৈ পেলাই পাৰ হোৱাৰ আগত মানে তামোল পাণ পেলাব লাগে সেইকাৰণে পেলাইছে তামোল পাণ নদীত দিছে তামোল পাণ ক'ত যাবা আইতা কোন যাবা তো গাইজ নাও ষ্টাৰ্ট দিলে মহাবীৰকে চিন্তি এতিয়া গৈ থাকোঁ ব'লক নাও ষ্টাৰ্ট দিলে যাওঁ এতিয়া বাই বাই মাজুলী বাই বাই তো গাইজ অকণো ঠেকেচা নোখোৱাকৈ এইফালে এনেকৈ আমাৰ জাৰ্ণিটো আৰম্ভ হৈছে তো গাইজ ইয়াতো এটা ষ্টেচন আছে ইয়াত ৰখাব অলপ দেৰি এয়া মানুহ উঠিব নামিব হ'বলা ইয়াত ৰখাব তো জাল মাৰি এইটো মাছ পালে এই কি মাছ শিঙৰা তেনেকুৱা কিবা কিবি পুঠি চুঠি আছে ইয়াত জাল মাৰি পেলাই এয়া মাছ ওলাইছে ইয়াত নদীৰ পৰা বহুত ডেঞ্জাৰ কিন্তু অলপ এক্সপিৰিয়েঞ্চ আছে আৰু চবৰে উঠাই দিলে এইটো কি মাছ তো এইটো ইয়াতে ওলাইছে মাছ এইটো কি মাছ জানো টকটাখনত আছিলে এইটো চব কিমান ধুনীয়া মাছ এইটো কি মাছ জানো আপোনালোকে জানে যদি কমেণ্টত ক'ব এইটো কি মাছ নাজানো এইটো কি মাছ জানো কমেণ্টত আপোনালোকে লিখিব এইটো কি মাছ নদীত ওলাইছে তো ফাইনেলি গাইজ আমি মাজুলী এৰি পাই গ'লো লখিমপুৰ ডিষ্ট্ৰিক্ট তো গাইজ এয়া ভৰি দিলোঁ মাজুলী কি লখিমপুৰ ডিষ্ট্ৰিক্টত তো এতিয়া গাড়ী ল'ব লাগে গাড়ীত উঠিব লাগে আৰু যাব লাগে
চিধা আহি আছে এতিয়া আহি আছে এতিয়া আমি যাম গাড়ী বিচাৰি ল'ব লাগিব তো গাইছ গাড়ীত উঠিলোঁ এতিয়া যাম উঠি মেলি পুৰা ফিটফাট হৈ ল'লোঁ আৰু এতিয়া যাম তো গাইছ আমি পাই গ'লোঁ এই নাৰায়ণপুৰ আৰু এতিয়া নামিব লাগিব আৰু এয়া বেগ চেগ চব লৈ পেলাই এতিয়া আমি আকৌ বেলেগ গাড়ী উঠিব লাগিব তাৰপাছত যাম ভোগপুৰৰ পৰা গৈ পেলাই আমাৰ ঘৰ পামগৈ তো গাইছ আমাৰ চুনুমুনুৰ কাৰণে এটা মানে ক্ৰীম লাগিছিলে ডাৰ্মা দিওঁ বুলি সেইটো মানে বিচাৰি আছোঁ নাই পোৱা আৰু মাছাজ অইল এটাকে ল'লোঁ বাৰু এঠাইত গৈছিলোঁ তাত নাপালোঁ এই মাছাজ অইলটোকে ল'লোঁ এতিয়া আকৌ ডাৰ্মা দিওঁটো ফাৰ্মাচীত বিচাৰি চাব লাগিব ফাৰ্মাচী বিচাৰি যাওঁ কৃষ্ণাহঁতে ছোৱালীক লৈ হাত বিষাই গৈছে তাৰপিছত তাই অকণমান হোটেলতে বহুৱাই থৈ আহিছোঁ আৰু মই ফাৰ্মাচীলৈ আহিছোঁ বস্তুটো নিবৰ কাৰণে মানে হোটেলতে বহুৱাই থৈ আহিছোঁ মানে হেৰি আৰু তাই ৰুটি খাওঁ বুলি কৈছে ৰুটি খাব হোটেলত বহি পেলাই তাৰপিছত ৰুটি খাবলৈ লৈছে তাৰপিছত মই ফাৰ্মাচীখন বিচাৰি আহিছোঁ ইয়াত হাজৰিকা ফাৰ্মাচী বুলি এখন আছে হেনো সেইখনলৈ বিচাৰি আহিছোঁ ক'ত আছে জানো চাই আছোঁ তাকে বিচাৰি পোৱা নাই তো আমি বস্তুটো পাওঁ নাপাওঁ চাই লওঁ যদি পাওঁ লৈ যাম নাপালে আৰু নাই আৰু বাদ দিম হয় এইটো তো ফাইনেলি গাইছ পাই গ'লোঁ এইটোৱে হৈছে এইটো ক্ৰীম বিচাৰি পাইছোঁগৈ যেন তেনে গোটেইখন বিচাৰিলোঁ অকল এখনত পাইছোঁগৈ এতিয়া সেইখন আৰু এতিয়া চাওক নাৰায়ণপুৰৰ নাজাৰা এইখনে নাৰায়ণপুৰ তো গাইছ এইটো দেখিব পাইছে এইটো চিধা চিধিটো একদম লখিমপুৰ তেজপুৰ আৰু কি গুৱাহাটী তেজপুৰ সেইফালে যায় আৰু এইটো ছাইডে যায় আপোনাৰ ধেমাজি আৰু এই জোনাই আৰু লখিমপুৰ টাউন সেইফালে যায় এইটো হৈছে আৰু এইটো ছাইডে যায় সেই বিহপুৰীয়া তাৰপিছত মাজুলীও যাব পাৰি এইটো ছাইডেদি আৰু এইটোৱে এইখনে হৈছে মানে নাৰায়ণপুৰ এইপিনে যাব ধেমাজি তো গাইছ এয়া পূৰা ৰাক্ষসগতে গৰহগতে খায়ে আছে একদম আৰু বেগ থৈ লৈছে চব তাই ভাত নোখোৱাকৈ আহিছে সেইকাৰণে খাইছে ৰুটি কি খাইছা কৈ দিয়া ৰুটি শুকান ৰুটি আৰু মিঠাই লৈ যাব লাগিব মিঠাইও লৈ যাব লাগিব তাৰ পৰা মিঠাই লৈ ল'লোঁ ঘৰলৈ আৰু এতিয়া যাওঁ গাড়ী ইয়াত আহিব গাড়ী তাৰপিছত খাই ল'লে পূৰা থুচি খাই ল'লে মই নাই খোৱা তো গাইছ গাড়ী পাই গ'লোঁ আৰু এতিয়া উঠিলোঁ গাইছ আমি পাই গ'লোঁ ভোগপুৰ আৰু অকণমান আছে আমি ভোগপুৰ পালোহি তাৰপিছত নামি পেলাই আকৌ বেলেগ গাড়ী লৈ পেলাই একদম ঘৰলৈকে যাব লাগিব গাড়ী খালী হৈ গ'ল চব নামিলে মানুহ এইখনেই হৈছে ভোগপুৰ তো এতিয়া পটাপট নামি লওঁ গ'লে ওলাইছিলোহে আকৌ এইফালে ৰেল গেট পৰি গ'ল এতিয়া আকৌ ৰখিব লাগিব অলপ দেৰি এয়া ৰেল গেট পৰিলে ফাইনেলি পাই গ'লোঁ এতিয়া বেগকেইটা নমাই বৌ আহিছে সেইটোৱে ঘৰ আৰু আমাৰ বনাই আছে এতিয়া পূৰা গাইজ ফাইনেলি মই ঘৰ পাই গ'লোহি আপোনালোকক আজি এই ভিডিঅ'টোত ইমানেই দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বহুত ভাল পালে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু মাই ৱাইজ ফেমিলি মেম্বাৰ হ'বৰ কাৰণে মোৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই